MS ডায়েৰীৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ বন্ধুসকল এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ উদ্দেশ্যে মই আজি ভিডিঅ'টো প্ৰকাশ কৰিছোঁ আপোনালোকে ইয়াৰ স্ক্ৰীনত দেখিবলৈ পাইছে এটা অফিচিয়েল নটিফিকেশ্যন আহিছে অফিচিয়েল পেজত SCTৰ এক্সামৰ বিষয়ে সবিশেষ জনাই এখন নটিফিকেশ্যন আপলোড হৈছে অফিচিয়েল ৱেবছাইটত আৰু SCT পৰীক্ষা কি হয় আপোনালোকে চাগে বহুতে জানিবলৈ বিচাৰিব এই পৰীক্ষাটোৰ নটিফিকেশ্যনৰ লগতে মই এই বিষয়ে সবিশেষ জনাব বিচাৰিম আপোনালোকক আৰু এই পৰীক্ষাটো কোনে কোনে দিব পাৰিব আৰু এই পৰীক্ষাত কি কি সাবজেক্ট হ'ব বিষয় হ'ব আৰু কি কি চেণ্টাৰত এই পৰীক্ষা দিব পাৰিব এই পৰীক্ষাটো দিলে কি কি লাভ হ'ব মই গোটেইখিনি বিষয় আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিম বন্ধুসকল প্ৰথমতে মই ক'ব বিচাৰিছোঁ আপোনালোকক স্ক্ৰীনত আপোনালোকে নিশ্চয় দেখিবলৈ সক্ষম হৈছে যে অফিচিয়েল ৱেবছাইটত এয়া এখন নটিফিকেশ্যন State Level Eligibility Test SET full form State Level Eligibility Test Commission Assam বুলি আপোনালোকে দেখিবলৈ সক্ষম হৈছে স্ক্ৰীনত আৰু এই SET অৰ্থাৎ State Eligibility Testৰ সবিশেষ মই এতিয়া জনাম নটিফিকেশ্যনটো আপোনালোকে দেখিছে যে 9 তাৰিখে ওলাইছিল এই নটিফিকেশ্যনটো আৰু ইয়াৰ দ্বাৰা জনাইছে যে তেওঁলোকে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন দ্য নেক্সট ষ্টেট এলিজিবিলিটি টেষ্ট সেট 2020 মানে 2022 চনৰ যিটো ষ্টেট এলিজিবিলিটি টেষ্ট সেই টেষ্টটো ইয়াতে আপোনালোকে নটিফিকেশ্যনখন সম্পূৰ্ণ পঢ়ি চাব পাৰিব আৰু আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত নটিফিকেশ্যন লগতে এই লেভেলৰ পৰীক্ষাটো কেনেকৈ দিব পাৰিব কোনে কোনে দিব পাৰিব গোটেইখিনি সবিশেষ থকা PDFটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি এই বিষয়ে সবিশেষ নিজেই পঢ়ি বুজিব পাৰিব এতিয়া মই গোটেই পঢ়ি নাথাকোঁ ভিডিঅ'টো দীঘল হৈ যাব আপোনালোকে নিজে নিজে পঢ়িব মই মুঠ কথাখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম ইয়াতে কোৱা হৈছে যে এই পৰীক্ষাটো অৰ্থাৎ ষ্টেট এলিজিবিলিটি টেষ্ট 2022 চনৰ এই পৰীক্ষাটো আপোনালোকৰ 27 ফেব্ৰুৱাৰী ৰবিবাৰে হ'ব বুলি ইয়াতে জনাইছে ষ্টেট লেভেল কমিশ্যন অন আছামৰ ফালৰ পৰা জনোৱা হৈছে আৰু এই পৰীক্ষাটো আপোনালোকে ইয়াত দেখিছে যে 30টা বিষয়ৰ ওপৰত এই পৰীক্ষাটো হ'ব আৰু এই পৰীক্ষাটো অনলাইন প্ৰচেছ ছাবমিট কৰিবৰ কাৰণে দুটা ৱেবছাইট লিংক দিছে দুটা লিংক আছে সেই দুটা লিংকত গৈ আপোনালোকে আপলোড কৰিব পাৰিব আপোনালোকৰ ডকুমেণ্টছ বা আপোনালোকৰ এপ্লাই প্ৰচেছ আৰু ইয়াৰ ভিতৰত আপোনালোকক মই এটা লাইন পঢ়ি দিব বিচাৰিছোঁ দ্য বেংক চালান উইল হেভ টু বি ডাউনলোডেড এণ্ড প্ৰিণ্টেড ফৰ পে'মেণ্ট অফ ফিজ ইন দ্য ষ্টেট বেংক অফ ইণ্ডিয়া ষ্টেট বেংকৰ জৰিয়তে আপোনালোকে বেংক ড্ৰাফ্ট বা বেংক চালান কাটিব লাগিব প্ৰিণ্টেড কপিটো উলিয়াই আৰু ইয়াতে দিছে দ্য ৱেবছাইট উইল বি অ'পেনিং মানে ৱেবছাইটটো আপোনালোকৰ অ'পেনিং কৰিব 11/11/2021 পৰা আৰু লাষ্ট ডেটটো হৈছে এপ্লাই কৰা 28/12/2021 ডিচেম্বৰৰ 28 তাৰিখ লাষ্ট ডেট আৰু আপোনালোকৰ ইয়াতে আৰু এটা দিছে যে ডিপ'জিট এক্সামিনেশ্যন ফিজ মানে 31 ডিচেম্বৰ আপোনালোকৰ এই ডিপ'জিট যিটো চালান বেংক ড্ৰাফ্ট সেই বেংক ড্ৰাফ্টটো 31 ডিচেম্বৰৰ আগত আপোনালোকে আপলোড কৰিব লাগিব এইটো লাষ্ট ডেট দিছে বাকী আপোনালোকে নিশ্চয় গম পালে নটিফিকেশ্যনটো ভালদৰে পঢ়ি চাব আৰু খুব সুন্দৰকৈ কথাখিনি বুজিবলৈ সক্ষম হ'ব এয়া অফিচিয়েল এখন চিঠি লেটাৰ আৰু ইয়াতে গোটেইখিনি তথ্য আছে মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত নটিফিকেশ্যনটো দি দিম আপোনালোকে ডাউনলোড কৰি চাব পাৰিব বন্ধুসকল এতিয়া জনোৱা হওক সেট SCT অৰ্থাৎ ষ্টেট এলিজিবিলিটি টেষ্ট 2020 এই এক্সামটো কোনে কোনে দিব পাৰিব কোনে দিয়াৰ বাবে যোগ্য আৰু এই এক্সামত কিমানটা বিষয় ইনক্লুড হ'ব আৰু এই এক্সামৰ পৰীক্ষা চেণ্টাৰ ক'ত আছে চিলেবাছ তাৰ উপৰি পেপাৰ এই গোটেইখিনি তথ্য মই আপোনালোকক এতিয়া জনাব বিচাৰিম আপোনালোকে চাই আছে MS ডায়েৰী ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব বন্ধুসকল স্কিপ নকৰিব যদি আধাতে এৰি যায় আপোনালোকে বিষয়টো একো বুজিব নোৱাৰিব কি ঠিক হয়তো আপুনিও এই পৰীক্ষাটো দিবৰ কাৰণে হয়তো যোগ্য প্ৰাৰ্থী আপুনিও হয়তো পৰীক্ষাটো পাছ কৰিব পাৰিব আৰু এই পৰীক্ষাটো পাছ কৰাৰ পিছত বেনিফিট কি হ'ব ডকুমেণ্টছ কি লাগিব গোটেইখিনি তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিম চাই থাকক MS ডায়েৰীৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো বন্ধুসকল আপোনালোকে স্ক্ৰীনত দেখিছে 2021 আৰু 2022 বৰ্ষৰ স্লেট কমিশ্যন আছামৰ ফালৰ পৰা এইটো আপোনালোকক গোটেই কথাখিনি বৰ্ণিত এটা PDF আছে আৰু ইয়াতে দেখিছে যে কনচেপ্ট অফ ষ্টেট এলিজিবিলিটি টেষ্ট আৰু এই টেষ্টটোৰ এয়া কথাখিনি আপোনালোকে নিশ্চয় দেখিছে ইয়াতে গোটেইটো পঢ়ি থাকিলে বন্ধুসকল ভিডিঅ'টো বহুত লং হৈ যাব আপোনালোকে আমনি পাব মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত যিহেতুকে এইখন দি দিম আপোনালোকে ডাউনলোড কৰি নিজে নিজে পঢ়িব তথাপিতো মই মুঠ কথা দুই এটা ক'ব বিচাৰিম ইয়াতে দেখিছে আপোনালোকে এলিজিবিলিটি অফ চিট ফৰ সেট
মানে ষ্টেট এলিজিবিলিটি টেষ্ট পৰীক্ষাটোত কোনে কোনে বহিব পাৰিব, কোনে কোনে যোগ্য, এলিজিবিলিটি কাৰ কাৰ আছে, গোটেই এই কথাখিনি এই নিয়মকেইটাত ধুনীয়াকৈ দিয়া আছে। আপোনালোকে দেখিছে যে ইয়াতে জেনেৰেল আনৰিজাৰ্ভ জেনেৰেল EWS কেণ্ডিডেটসকলে যিসকলৰ MA অৰ্থাৎ মাষ্টাৰ ডিগ্ৰীত 55% আছে এই পৰীক্ষাটোত বহিব পাৰিব। আৰু যিসকলৰ SC ST বা PWD কেটাগৰী আছে, পাৰ্চন উইথ ডিছেবিলিটি, এই কেণ্ডিডেটসকলৰ কাৰণে পিছপৰা জনগোষ্ঠী সকলৰ কাৰণে 55% নালাগে, 50% হ'লেই হ'ব। এই অপশ্যনটোত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে পঢ়ি চাব যে এইসকলে এই পৰীক্ষাটোত এপিয়াৰ হ'ব পাৰিব। আৰু ছেকেণ্ড নম্বৰ অপশ্যনটো দিছে যে কেণ্ডিডেট হু হেভ এপিয়াৰ অৰ উইল এপিয়াৰ ইন দ্য ফাইনেল কোৱালিফাইং মাষ্টাৰ ডিগ্ৰী। আপোনালোকে পঢ়ি চাব, মই কথাখিনি কৈ দিছোঁ যে যিসকলে ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী পৰীক্ষাত এপিয়াৰ হৈছে কিন্তু ৰিজাল্ট দিয়া নাই, তেওঁলোকেও এই পৰীক্ষাটোত এপিয়াৰ হ'ব পাৰিব বুলি ইয়াতে জনাইছে। আৰু যিসকলৰ 55% মানে জেনেৰেল আনৰিজাৰ্ভ EWS কেটাগৰী, তেওঁলোকৰ 50% আছে, 55% নাই, তেওঁলোকে পৰীক্ষাটোত বহিব পাৰিব। এই কথাটো মই প্ৰথমতে উল্লেখ কৰিছোঁ। ছেকেণ্ড ষ্টেজটোত এইটোৱে দিছে, আপোনালোকে চাব, গোটেই ধুনীয়াকৈ পঢ়ি চাব। এইখিনি নম্বৰ অপশ্যনটোত আছে কেণ্ডিডেট বিলংগিং এ থাৰ্ড জেণ্ডাৰ, মানে এই অপশ্যনটোত দিছে SC ST কেণ্ডিডেটসকলৰ লগতে যিসকল থাৰ্ড জেণ্ডাৰ আছে, তৃতীয় লিংগৰ ব্যক্তিসকলে যিখিনি এজ ৰিলেক্সেশ্যন ফিজ বা যিখিনি ৰিলেক্সেশ্যন আছে, SC ST কেণ্ডিডেটসকলে যিধৰণে ৰিলেক্সেশ্যন পায়, ঠিক তেনেকৈ থাৰ্ড জেণ্ডাৰ কেণ্ডিডেটসকলৰ কাৰণেও এইটো প্ৰযোজ্য হ'ব বুলি ইয়াতে কোৱা হৈছে। তেওঁলোকে থাৰ্ড জেণ্ডাৰসকলে যিখিনি নিম্ন কেটাগৰীৰ মানুহ আছে তেওঁলোকৰ অপশ্যনটো দিয়ে, তেওঁলোকে এই সা সুবিধাখিনি পাব এই পৰীক্ষাটোত বহিবৰ বাবে। তাৰপিছত ইয়াতে 4 নম্বৰ অপশ্যনটো দিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী টু মাষ্টাৰ ডিগ্ৰী, মাষ্টাৰ লেভেল এক্সামিনেশ্যনটো কমপ্লিট হ'ব লাগিব 19 ছেপ্টেম্বৰ 1991। ইয়াতে কথাখিনি দিছে ধুনীয়াকৈ। ৰিলেক্সেশ্যন আছে, 5% ৰিলেক্সেশ্যন হ'ব যিসকলে 1919 আগত 19 ছেপ্টেম্বৰৰ আগত ডিগ্ৰী লাভ কৰিছে, তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশ্যন দিব। আৰু তেওঁলোকে 50% পালেও 50% ধৰি তেওঁলোকক এই পৰীক্ষাটোত মানে সুযোগ দিয়া হ'ব। আৰু ইয়াতে ঠিক তেনেকৈ পুনৰ আকৌ দিয়া হৈছে, দীঘল কথাখিনি লিখা আছে, আপোনালোকে পঢ়ি চাব বন্ধুসকল, যিহেতুকে পঢ়ি থাকিলে দীঘল হৈ গৈ আছে ভিডিঅ'টো। আৰু 6 নম্বৰ অপশ্যনটো দিছে দিছ ইজ ন' আপাৰ এজ লিমিট, মানে এই পৰীক্ষাটোত বহিবৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে সেইসকলৰ কাৰণে কোনো এজৰ লিমিট নাই, যিসকল অলৰেডি এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে এপ্লাই কৰিছে, কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ হয় বা এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে বয়সৰ কোনো লিমিট নাই, সেই সময় নাই। ছাবজেক্ট অফ টেষ্ট, ইয়াতে কি কি ছাবজেক্ট আছে আপোনালোকে দেখিছে স্ক্ৰীনত, আছামিজ, ইংলিছ, ইকনমিক্স, এডুকেশ্যন, হিষ্ট্ৰী, ফিলচফি, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী। এতিয়া কোড নাম্বাৰো দিয়া আছে, আপোনালোকে এপ্লাই কৰোঁতে প্ৰতিটো ছাবজেক্ট এনচিতে কোড নাম্বাৰ বহুৱাব লাগিব। আৰু ইয়াতে আপোনালোকৰ ভাষা বিষয়ক এইকেইটা আছে, এইকেইটা বিষয়ৰ ওপৰত আপোনালোকে পৰীক্ষাত বহিব পাৰিব। আৰু টেষ্ট চেণ্টাৰটো ক'ত ক'ত আছে আপোনালোকে দেখিছে, গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, মণিপুৰ ইউনিভাৰ্চিটি, গোটেইকেইটা ইয়াতে চেণ্টাৰৰ নাম লিখা আছে। এই গোটেইখিনি তথ্য আছে। আপোনালোকে পেপাৰ, ফাৰ্ষ্ট পেপাৰত 100 মাৰ্কছ আছে, নাম্বাৰ অফ কুৱেশ্যন 50টা কুৱেশ্যন হ'ব, আৰু 1 ইয়াৰ 1 ঘণ্টাত দিব লাগিব এই পৰীক্ষাটো, 10টাৰ পৰা 11টালৈ হ'ব এই পৰীক্ষাটো। ছেকেণ্ড পেপাৰতো ঠিক তেনেকৈ 200 মাৰ্ক আছে, আৰু ইয়াতে 100টা প্ৰশ্ন আছে, 100টা প্ৰশ্ন আপোনালোকক 2 ঘণ্টা সময় দিয়া হৈছে। পেপাৰ 1ত কি গোটেইখিনি তথ্য আপোনালোকে পাব, মই এই লিংকটো দি দিম, আপোনালোকে পঢ়ি চাব ধুনীয়াকৈ বন্ধুসকল। ভিডিঅ'টো দীঘলৈ গৈ আছে, এই গোটেই তথ্যখিনি আপোনালোকে পাব, খুব সুন্দৰ প্ৰচেছ এটা। এইবোৰ পঢ়ি থাকিলে বন্ধুসকল বহুত দীঘল হৈ যাব ভিডিঅ'টো, মই আপোনালোকক এইখিনি তথ্য দিলোঁ। যদিহে আপোনালোকে এই তথ্যখিনিৰ ভিতৰত অন্তৰ্ভুক্ত হয়, কাৰোবাৰ এই পৰীক্ষাটো দিয়াৰ যোগ্যতা আছে, তেনেহ'লে আপোনালোকে এই ডেছক্ৰিপশ্যন বক্সত এইটো লিংকটো ডাউনলোড কৰি লৈ আপোনালোকে সুন্দৰকৈ এইখন পঢ়ক। 2টা বস্তু পঢ়ি আপোনালোকে এই পৰীক্ষাটো দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক। ঠিক আছে বন্ধুসকল, ইয়াৰ পিছত আপোনালোকৰ কিবা যদি গুৰুত্বপূৰ্ণ তথ্য থাকে আপোনালোকক মই পুনৰ ভিডিঅ' দিম। আপোনালোকে যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই অল কৰি ৰাখিব, লাইক কৰিব, আৰু ভিডিঅ'টো কমেণ্ট কৰি জনাব কেনে পালে। ধন্যবাদ।